মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 3.0 কাৰণে যিসকলে অপেক্ষা কৰি আছিলে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আৰু আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ডাঙৰ এটা কথা কৈ দিওঁ, আপোনালোকে যদি ইয়াতে আবেদন কৰিব বিচাৰি আছে লগতে প্ৰজেক্ট ৰিপৰ্ট বনাব পৰা নাই আৰু ইয়াতে বিজনেছ প্লানটো আপোনালোকে কি দিব সেইটো নাজানে, তো সকলো ডিটেইলছ মই আপোনালোকক বনাই দিম, লগতে আবেদনটো কৰি দিম। আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৱে মোৰ নম্বৰ দি দিম, আপোনালোকে এই ভিডিঅ'ৰ পৰা নম্বৰটো লৈ মোক মেছেজ কৰিব। মই নিশ্চয় আপোনালোকৰ সকলো ডিটেইলছখিনি হেল্প কৰি দিম। তো এইখিনি আছিলে, আপোনালোকে চাব এতিয়া ভিডিঅ'ৰ যিটো টপিক। এতিয়া মই যি কথাটো কৈ আছিলোঁ যে 3.0ৰ যি আবেদন, আপোনালোকে চাব এই তলত যিখিনি লিখা আছে চাওক ইয়াতে, ইম্পৰ্টেণ্ট ন'টিছ ফৰ Cmaaa 3.0 এপ্লিকেণ্ট। ইয়াতে কি লিখা আছে যে Cmaaa 3.0ৰ কাৰণে যিসকলে এপ্লিকেণ্টে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে ন'টিছটো। আৰু ইয়াতে যিহেতু আপোনালোকে জানেই, আপোনালোকে ইয়াতে আবেদন কৰিবলৈ বয়স আপোনালোকৰ ন্যূনতম 28 বছৰ হ'ব লাগিব। আৰু জেনেৰেল কেটাগৰী হ'লে আপোনালোকে ন্যূনতম ক্লাছ 10 পাছ হ'ব লাগিব। আৰু যদি জেনেৰেল কেটাগৰী বাহিৰত হয় তেনেহ'লে আপোনালোকে 8 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এটা কথা আছে যে ইয়াতে কোৱালিফিকেশ্যন হিচাপে যদি আপোনালোকে আবেদন কৰে, ইয়াতে টকাৰ পৰিমাণ বেছি হ'ব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন হাই আছে তেতিয়া পইচাৰ পৰিমাণ বেছি পাব, আৰু কোৱালিফিকেশ্যন কম আছে টকা 1 লাখ পাব। মুঠতে আপোনালোকে আবেদন কৰিলে 1 লাখ টকা পাব। Cmaaa 3.0ৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেনেহ'লে মই যিটো নম্বৰ দিছোঁ ইয়াতে, আপোনালোকে এইটো নম্বৰটো হোৱাটছআপ কৰিব। লগতে যিখিনি ডিটেইলছ লাগে মই সকলোখিনি প্ৰস্তুত কৰি আপোনালোকক দিম। লগতে 3.0ৰ কাৰণে আপোনালোকে ৰেডি থাকক আৰু অল দি বেষ্ট। আৰু কথা এটা আছে যে আপোনালোকে Cmaaaৰ আবেদন লগতে প্ৰজেক্ট ফাইল আৰু যিটো বিজনেছ প্লান, এইখিনি যদি আপোনালোকে ভালদৰে বনাই দিয়ে তেনেহ'লে নিশ্চয় আপোনালোকে এই আঁচনিটোৰ কাৰণে চিলেকশ্যন পাব। আৰু ইয়াৰে পইচা যদি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে নেক্সট পৰ্যায়ৰ যি দ্বিতীয় কিস্তি সেই টকাটো আপোনালোকে পাই যাব। তো ইয়াতে নিশ্চয় আপোনালোকে বহুতখিনি কথা গম পাইছে যে 3.0ৰ যিহেতু খুব কম দিনৰ ভিতৰত আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু আমি সকলো ডিটেইলছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোৰ মেইন টপিক। আৰু আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যিসকলে ইয়াতে আবেদন কৰিব বিচাৰি আছে তেওঁলোকলৈ শুভকামনা থাকিল। আৰু আপোনালোকে যাতে এই আঁচনিটো চিলেকশ্যন হয় তাৰ কাৰণে এইখিনি আছিল। ধন্যবাদ।